নমস্কাৰ, মই ৰাধু ডেকা। সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি ছেপ্টেম্বৰ 14 তাৰিখ। এটা নতুন অফিচিয়েল গানত গৈ আছোঁ আমাৰ কিশোৰদাৰ। ভিডিঅ'টো চাই থাকক, আগলৈ কি হয়। আমি আহি পাই গ'লেহি মেইন লোকেশ্যন, চাই থাকক। এয়া আমাৰ হিৰ' কেন্দ্ৰৰ যিটো গান, অফিচিয়েল গান আমি কৰিবলৈ গৈ আছোঁ। সকলোবোৰ অভিনেতা অভিনেত্ৰী সদস্য সকলোবোৰ বহি আছে। এয়া চাই থাকক আগলৈ। এয়া আমাৰ মেইন হিৰ'ইন মেকআপ লৈ আছে। এয়া সকলো অভিনেতা মেকআপ লৈ আছে বৰ্তমান, চাই থাকক ভিডিঅ'টো আগলৈ। এয়া দেখিছে নতুন অভিনেত্ৰীয়ে অভিনয় কৰি আছে। আৰু ইয়াৰ আগতেও আমাৰ এটা ৰেণী নামৰ গান ইউটিউবত দিয়া হৈছিলে। লিংকটো আপোনালোকৰ ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাব বুলি আশা থাকিল। ধন্যবাদ। আৰু এয়া বাঁহী বাদক অবিনাশ দা, তেওঁৰ এটা ইউটিউব চেনেল আছে, মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম। সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু বাঁহী বাদকৰ কাৰণে যদি তেওঁক লাগে, মোক ফোন নম্বৰটো ডিছক্ৰিপশ্যনত দি দিম, সকলোৱে কল কৰিব। ধন্যবাদ। মই মেকআপ লৈ আছোঁ, সৰুকৈ অভিনয় এটা কৰিছোঁ, চাই থকা ভিডিঅ'টো আগলৈ। এয়া আমাৰ হিৰ', তেওঁ দৰা সাজত ৰেডি হৈ আছে শ্বুটিং ল'বলৈ। লোকেশ্যনটো আপোনাক অৱশেষত বহুত ভোক লাগিছে আৰু জুপিতা ধাবাতে আমি সোমাইছোঁ, কিবা এটা খাওঁ। খাই পেলাই আকৌ শ্বুট ল'বলৈ গৈ আছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো। এয়া আমি খোৱা টাইমত উঠা এখন ফটো, চাই থাকক আগলৈ ভিডিঅ'টো। আমাৰ হিৰ' কেন্দ্ৰৰ আজি দুদিনীয়া পৰিকল্পনা আছিলে, শ্বুটিং অতি সোনকালে ৰিলিজ হ'ব। সেই গানটোৰ
আমি যি ভিডিঅ'গ্ৰাফী কৰি আছিলোঁ, ভিডিঅ'গ্ৰাফী আজি দ্বিতীয় দিনৰ শেষ মানে শ্বুটটো ল'বলৈ অন্তিম শ্বট ল'বলৈ আমি আহি আছোঁ বৰ্তমান খৰাগাঁও। এতিয়া কেইটা পাইছে 9:18 হ'ল এতিয়া। আৰু মোৰ মেকআপ দেখিছে সাংঘাতিক মানে মদাহী শেষ অন্তিম সময় দেখিছে মদাহী লাগিছে চাগে নিশ্চয়। চুলি তুলি কোনো হেৰি নাই, দাড়ি চকু মানে অন্তিম সময়। গতিকে আশা ৰাখিছোঁ আপোনালোকে তাতে ভিডিঅ'টো চাই তাত যদি ভাল পায় বেয়া পায় যি হয় ভুল ক্ৰুটিবোৰ আপোনালোকে আঙুলিয়াই দিব বুলি আশা ৰাখিলোঁ। কথা পাতক। খুব ভাল লাগিছে গানটো কৰি, খুব অভিজ্ঞ ব্যক্তিসকলৰ লগত কৰিব পাৰিছোঁ। কিশোৰদাৰ এটা সুন্দৰ গীত, হৃদয় দা, লগতে আমাৰ ভিডিঅ'গ্ৰাফী পৰেশ দা খুব ধুনীয়াকৈ আমাক শিকাইছে, বুজাইছে আৰু বহুতখিনি শিকিব পাৰিছোঁ। প্ৰথম আচলতে নতুন এইটো দিশত আমি সকলোবোৰ নতুন আৰু খুব ভাল লাগিছে। আশা ৰাখিছোঁ আমাৰ গানটো সকলোৱে আঁকোৱালি ল'ব, আশীৰ্বাদ কৰিব যাতে আগলৈও এনেকৈ ভাল কামবোৰ কৰি যাব পাৰোঁ। ধন্যবাদ। জয় অসম। এয়া আজি আমাৰ লাষ্ট শ্বুট চলি আছে গানৰ। এয়া আমাৰ মাজত আছে নতুনকৈ অহা মানে টিকটকত ভাইৰেল হোৱা ছোৱালী এজনী, ৰিলছ বনাই ভাল পায় আৰু আজি এইবাৰ প্ৰথমটো গানত অভিনয় কৰিছে, অফিচিয়েল গানত, আমাৰ কিশোৰদাৰ গানত। এতিয়া তাই কিবা এটা ক'ব বোলা। নমস্কাৰ। কৈ দিয়া তুমি যিমান। মোৰ নামটো নয়না দেৱী, ঘৰ জামুগুৰিত। আৰু ভালে লাগিছে আজি শ্বুট কৰি। মই এইটো মানে প্ৰথম আগতে কৰিছোঁ সৰু থাকোঁতে, তেওঁ ইমান এটা গম পোৱা নাছিলোঁ। এইটো ফাৰ্ষ্ট হয় আৰু শিকিবও পাৰিছোঁ, বহুত ভাল লাগিছে আৰু তোমালোককো লগ পাই ভাল লাগিল। জীবনে কান্দিছে হাই পাই হেৰুৱাই, দুখে আৱৰিছে আহি, আশাৰ সমাধি বিচাৰি, চকুৰে মনকে বুজাই। ভগৱান ৰচিলা মায়াৰ পৃথিৱী, ভগৱান ৰচিলা মায়াৰ পৃথিৱী। আমাৰ হিৰৰ কেন্দুৰ গান শেষ কৰিলোঁ। শেষ কৰি এতিয়া কেইটা বাজিছে 10:48 ঘূৰি আহিছোঁ। একদম তেজেৰে ৰাঙলী হৈ আছোঁ মই, অকণমান লাগি আছে। বাকী এতিয়া চাফা কৰিছোঁ আৰু অকণমান সাংঘাতিক এক্সন এটা হৈ মই বৰ্তমান স্বৰ্গগামী হ'লোঁ। এতিয়া বৰ্তমান আত্মাই গাড়ী চলাই আছোঁ। হিৰৰ সেন্দুৰ গীতটো কৰিলোঁ আমি, খুব ভাল লাগিল। কিশোৰদাৰ এটা সুন্দৰ গীত, লগত কিশোৰদাই নিজে পৰিচালনা কৰিছে গীতটো আৰু কনচেপ্টটো কিশোৰদাই খুব ধুনীয়াকৈ বনাইছে। আৰু লগতে আমাৰ হৃদয় দা আছে, ভিডিঅ'গ্ৰাফীত আছে পৰেশ দা। খুব ধুনীয়াকৈ শিকিছোঁ, বহুতখিনি শিকিব পাৰিছোঁ, ভাল লাগিছে। আশা কৰোঁ আমাৰ গীতটো আঁকোৱালি ল'ব, আশীৰ্বাদ কৰিব যাতে আগলৈও ভাল ভাল কাম কৰি যাব পাৰোঁ। ধন্যবাদ। জয় অসম। सुनो। हाँ जलेबी खानी? हाँ बनानी आती है? नहीं, पर मैं ट्राई कर सकती हूँ। ठीक है ट्राई करो। पर नमक तो खत्म हो गया है। ভিডিঅ'টো যদি ভাল লাগিল সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা ঘণ্টি বটনটো দবাই দিব যাতে আহিবলগীয়া নতুন নটিফিকেশ্যনসমূহৰ আপোনালোকে পাই থাকে। আৰু গানটো সকলোৱে আদৰি ল'ব বুলি আশা থাকিল। ধন্যবাদ।